সমূহ ভাৰতবাসী ৰাইজলৈ আজিৰ এই স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। স্বাধীনতা দিৱস উপলক্ষে নুৰ একাডেমীৰ পৰা এনচিচি প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ। সেয়েহে ইয়াত ভুল কিবা যদি দেখা পায় আপোনালোকে আঙুলিয়াই দিব আৰু ভুলৰ বাবে ক্ষমা মাৰ্জনা কৰি আমি কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছোঁ। এতিয়া আমি আমাৰ মূল কাৰ্যসূচী পতাকা উত্তোলন সেই কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। भारत माता की महात्मा गांधी की तिरंगा पताका की महात्मा गांधी की भारत माता की वंदे वंदे वंदे। Today, 15 August, India is celebrating 79th Independence Day, a special day when we gained freedom from British rule on 15 August 1947. This day reminds us of the brave freedom fighters like Mahatma Gandhi, Jawaharlal Nehru, Bhagat Singh, Netaji Subhash Chandra Bose, and many others who fought for our country's independence. They gave their everything for our freedom, and because of their sacrifices, we live in a free and united India today. As we celebrate, let us remember of their hard work and continue to build an India that is strong, peaceful, and full of opportunities for everyone. Jai Hind, Jai Bharat, Bharat Mata ki Jai. মই পোনপ্ৰথমতে সমূহ ভাৰতবাসী ৰাইজলৈ আজিৰ এই স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে 79তম এই স্বাধীনতা দিৱস উপলক্ষে আমি আমাৰ নুৰ একাডেমী বিদ্যালয়ৰ পৰা বিভিন্ন কাৰ্যসূচীৰে ৰাতিপুৱাৰ পৰা আগবাঢ়ি আহিছোঁ। পোনপ্ৰথমতে আমি এনচিচি প্ৰদৰ্শন কৰাইছোঁ। তাৰ পাছত আমি চিফ গেষ্ট মাতি আমাৰ পতাকা উত্তোলন কৰালোঁ। তাৰ পাছত আমি বিভিন্ন যি দেশ প্ৰেমমূলক নৃত্য আছে সেই নৃত্যসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰাইছোঁ। আৰু ইয়াৰ দ্বাৰা আমাৰ এই অঞ্চলবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আমাৰ নুৰ একাডেমী বিদ্যালয়খন অকল স্বাধীনতা আন্দোলন বুলিয়ে স্বাধীনতা দিৱস বুলিয়েই নহয়, যে বিভিন্ন যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে এই অনুষ্ঠানসমূহত সদায় আমাৰ অঞ্চলত আগভাগ লোৱা অনুষ্ঠানটোৱে হৈছে আমাৰ নুৰ একাডেমী। আৰু আমি ইয়াৰ পৰা আমাৰ সমাজত এটা মেছেজ দিব বিচাৰোঁ যে আজিৰ এই দিনটোৰ কাৰণে আমি যদি হিষ্টৰী চাব যাওঁ তেতিয়াহ'লে বহুতো মানুহ আজিৰ এই দিনটোৰ কাৰণে জীৱন দিবলগীয়া হৈছে, বহুতো মানুহ শ্বহীদ হ'বলগীয়া হৈছে, যাৰ ফলস্বৰূপে আজি আমি ইয়াত থিয় হৈ থাকিব পাৰিছোঁ, আমি নিজৰ গৰ্বৰে আমি দুআষাৰ ক'ব পাৰিছোঁ। সেইসকল মানুহলৈ আজি আমি স্মৃতি বা শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আজি গোটেই ভাৰতবৰ্ষত তথা সমগ্ৰ অসমত এই পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰা হৈছে। গতিকে আমি ইয়াৰ পৰা সমূহ ৰাইজক আকৌ এবাৰ শুভেচ্ছা জনাই এইখিনিতে সামৰিছোঁ।